Hi friends, welcome back to my YouTube channel GOBIN CHANDRA. তো আজি ভিডিওটো বহুত খঙত বনাবলৈ ওলাইছো কিয়নো যোৱাকালি মই এটা ভিডিও চালো ভিডিওটোত আপোনাৰ এখন নদীয়ে হ'ব এখন নদী দুফালে দুখন নাও আছে মাজতে এটা কুকুৰ মানে হাতুই মানে আন্দাজ কুকুৰটো চাগে হাতুই পানী ইপাৰ হিপাৰ হ'ব লৈছিলে বা কেনেবাকে মানে পানী মাজত গৈ পালেগে দুখন নাও দুফালে মানুহ আছে পুৰা বাহেদি মানে কুকুৰটো মাথাত কোবাইছে এনেকুৱা কোবাইছে মানে মোৰ দেখিয়ে খং উঠি গৈছে মানে উপায় নাই এটা কি পাগল এখন একেবাৰে মানে মাথা গৰম আৰু তো মানে মাথাত মাল বোলা বস্তুটো একো নাই গোবৰ আছে বুলিয়ে কম আৰু মই আপোনালোকে ভিডিওটো চাই লওক কেনেকুৱা কি কৰিছে হেৰি দেখিব বোলে ভিডিওটো এতিয়া আপোনালোকে নিজৰ মতামত আগবঢ়াওক যে কি ভাল কাম কৰিছে নে বেয়া কাম কৰিছে মানে মোৰো মাথাটো মোক ঘোলা হৈ আছে মানে মই একো মানে ক'বলৈ একো বাক্য নোলোৱা হৈ গৈছেগৈ পাগল মানে সেইকেইটা এনেকুৱা মানে কি ক'ম আৰু তেহেঁতক যদি তেনেকৈ নদীৰ মাজত সাঁতুৰাই সিহঁতক যদি বাঁহেদি কোবাব পালোহেঁতেন নহয় মোৰ শান্তি পালোহেঁতেন সঁচাই কৈছোঁ সেই কুকুৰটো মাতিব না কুকুৰটোৰ গাত কি দুখ আছিলে যে সিহঁতি নদীত পানীত পেলাই লৈ বাঁহেদি মাথাত কোবাইছে যদি কিবা তহঁতৰ খেলি মেলি কৰিছে যদি খেদি দিব লাগে এই সাঁতুৰি পাৰ হৈ নিজে ওলাই যাব নহয় দৰকাৰ নহয় এনেকৈ কোবাই কোবাই মাৰিবলৈ বহুত খং উঠি আছে মানে সঁচাকৈ তো ভিডিঅ'টো আজি ইমানেই আছিলে ভাল পোৱা বেয়া পোৱা কথা একো নকওঁ আপোনালোকে লাইক কৰিব নকৰিলেও নাই যদি কমেণ্ট এটা কৰি জনাব যে এইকেইটা কি কৰিব লাগে এই পাগলকেইটা মাথাত গোবৰ থকা কেইটাক তো এতিয়া বাই ইমানতে সামৰণি মাৰিছোঁ